friends, welcome back to my channel SOLOMAN Vlogs. আজি আপোনালোকক লৈ যাম সোণাপুৰ চহৰৰ গাতে লাগি থকা টেঘেৰিয়া জলপ্ৰপাতলৈ। আপোনালোক বহুতেই গৈছে চাগে, তথাপিও আৰু এবাৰ মোৰ লগতে উপভোগ কৰক টেঘেৰিয়া জলপ্ৰপাত। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকক। दुनिया में सबसे बड़ा बादशाह कौन है? दुनिया का सबसे बड़ा बादशाह है वक्त। वक्त का कहना है मैं कल फिर नहीं आऊँगा। मुझे खुद नहीं पता है कि तुझे हंसाऊंगा या रुलाऊंगा। जीना है तो बस इस पल को जी ले, क्योंकि मैं किसी भी हाल में इस पल को अगले पल तक रोक नहीं पाऊंगा। টেঘেৰিয়াত অকল যে আপোনালোকে বনভোজ খাবলৈ আহিব তেনেকুৱা নহয়। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা কিছু আঁতৰি এই গাঁৱৰ শান্ত সমাহিত পৰিৱেশত এটা দিন যদি আপুনি কটাই যায়, বিৰাটেই ভাল পাব। আপোনালোকক ভাষাৰে বুজাব নোৱাৰা এক পৰিৱেশ ইয়াত বিৰাজমান। গতিকে এবাৰ আহি চাব টেঘেৰিয়া ৱাটাৰফললৈ। ইয়াত থকা কাৰ্বি সম্প্ৰদায়ৰ যি সহায় সহযোগিতা আপোনালোকে দেখিবলৈ পাব, অভিভূত হৈ পৰিব। লগতে থলুৱা খাদ্যৰো ইয়াত জুতি ল'ব। ফ্ৰেণ্ডছ, আপোনালোকে দেখিব পাৰিছে এতিয়া বৰ্তমান টেঘেৰিয়া পাইছোঁ। চিপচিপীয়া বৰষুণ এজাক পৰি আছে। বতৰটো বিৰাটেই ধুনীয়া দেখিছে পৰিৱেশ। কিবা 2 হুইলাৰৰ বাবে কিমাননো বন্ধু? নে চব একে 10 টকাটোতে? গাড়ী 4 চকা হ'লে 20 টকা আৰু বাইক হ'লে লোৱা নাযায় ন? অ'কে, তো আপোনালোকে দেখিব পাৰিছে যে 4 চকা হ'লেহে 20 টকা এটা লয়। বহুত সৰুকৈ দোকান দেখিব পাৰিছে আপোনালোকে। পুনৰ দেখুৱাইছোঁ। ভিতৰত বাইদেউ এজনী আছে। বাইদেউৰ লগত অলপ কথা পাতিম ধুনীয়াকৈ। ধুনীয়া মৰম লগা বাইদেউজনী। এয়া দেখিছে কিমান ফ্ৰেছ একদম বুট, গজালি ওলোৱা বুট ৰাখিছে। লগতে সৰু ল'ৰা ছোৱালীৰ বাবে চকলেট আৰু বন চন এইবোৰো আছে বৰ ধুনীয়াকৈ। ওপৰত কেপি শিখাৰ আছে, সেইবোৰ চাব নালাগে। চিপছবোৰ চাওক ধুনীয়াকৈ ৰাখিছে। আৰু বাইদেউ এয়া কি, বাইদেউ এইটো কি ছিঙি আছে? লাই শাক নেকি? কি কয়? ডম্বৰু পাত। আচ্ছা, এইটো কিহৰ লগত বনায়? গাহৰিৰ লগত ডম্বৰু পাতে দিয়ে। বাপৰে, আজি ফাৰ্ষ্ট টাইম মানে মই শুনিলোঁ। নৰ্মেলি লাই শাক বা তেনেধৰণৰ ভেজিটেবল মানে শাক পাচলি দি আমি বনোৱা দেখোঁ। আৰু এইটো কি দেখুৱাইছে? দুধ কচু। দুধ কচু এনেকুৱা আছিল নেকি? নে এইটো পাতটো বেলেগ যেন লাগিছে? হয় নেকি? আচ্ছা, এইটো চাটনি বনায়ো খায়। দুধ কচু দেখিব পাৰিছে। কিমান থলুৱা এক খাদ্য, একদম পৰিপাটিকৈ তেওঁলোকে ইয়াৰ গাহৰি শলাত দি ৰাখিছে। তো ইয়াৰে এই এডাল শলা বা এনেকুৱা পিচ কিমানকৈ লয় বাইদেউ? 100 টকা। মানে অলপ কম চম নহয় মানে, নহয় জানো? 100 টকা কমায়ো দিয়ে। হয় হয়। আৰু লগত কিবা মানে লোকেল কিবা পনীয়া কিবা পোৱা যায় নেকি বাৰু? আচ্ছা, এনেই মানে অঁ তাৰমানে বহুত মানুহে কয় যে লোকেল তেনেকুৱা কিবা পনীয়া কোনোবা মানুহে টেষ্ট কৰিব বিচাৰি ৰাখে। হা, বৰ্তমান নাই আৰু, নহয় জানো? চাউলৰটো পায়, নহয় জানো? আচ্ছা, তো কোনোবা যিসকল বন্ধু বান্ধৱীয়ে
খাব বিচাৰে তো এই বাইদেউৰ তালৈ আহিব তেখেতে বৰ ধুনীয়াকৈ চাফ চিকুণকৈ পৰিপাটিকৈ আপোনালোকে দেখিব পাইছে একদম থলুৱাভাৱে ডম্বৰু পাতৰ লগত গাহৰি মাংস আপোনালোকক এইটো মানে ভাজি টাইপ বনাই দিবনে নে কি খাৰেদি বনাই খাৰ লগত দিব নহয় জানো আচ্ছা তো বাইদেউ ইয়াতে এনেই মানুহ কি সম্প্ৰদায়ৰ মানুহ বেছি আছে কাৰ্বি নে কাৰ্বি মানুহ বেছি আছে নহয় অ'কে ঠিক আছে বাইদেউ এৰিছোঁ এতিয়া দেই পানী গৰম হৈ আছে ইয়াতে গাহৰি বইল কৰিব আৰু এইদৰে দেখিব পাইছে তেখেতে বৰ্তমান আৰম্ভ কৰিছে ধুনীয়াকৈ গাহৰি একদম পূৰা মানে ৰেডি কৰি ৰাখিছে তো আপোনালোকে আহিলে ইয়াতে খাব পাৰিব বহুত জেনুইন প্ৰাইচ বৰ বেছি দাম নলয় 100 টকা কয় তাতকৈ আপোনাক হয়তো অলপ কমায়ো দিব পাৰে চ' ব'লক আপোনালোকক এতিয়া ভিতৰখন এপাক দেখুৱাওঁ পানীবোৰ বৰ এটা চাফা নহয় তথাপিও হাত ভৰি ধোৱাৰ কাৰণে ঠিক আছে পানীবোৰ ইমান এটা চাফা নহয় যদিও আপোনালোকে হাত ভৰি আৰামছে ধুব পাৰিব ইমান টেনশ্যন নাই বিৰাটেই ঠাণ্ডা পানী একদম দেখিব পাৰিছে কিমান ধুনীয়া দেখিছে আগে পিছে বহুত মানুহ আহিছে এইটো নিজৰা চাবলৈ বা ইয়াতে পিকনিক খাবলৈ যিসকল এতিয়াও অহা নাই বা আহিম বুলি ভাবি আছে আৰু বেছিদিন নাই হয়তো পিকনিক ছিজনলৈ গতিকে আপোনালোক আহিব ধুনীয়াকৈ এটা গধুৰ দিন উপভোগ কৰিব So friends, ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে অকণমান সহযোগ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান আগুৱাই যোৱাত মোক সহায় কৰক তো পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পোৱাৰ